हेलो কি খবৰ মই পপিততে আপোনালোক সকলোকে মোৰ ব্লগ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই একো ব্লগ লৈ অহা নাই আজি মই এটা ইনফৰমেটিভ ভিডিঅ' হে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰিছো যেটো মই এপ্লাই কৰা হৈছে মই এপ্লাই কৰিছো মোৰ নিজৰ লাইফত সো কথাটো হ'ল এই ভিডিঅ'টো মাতৃসকলৰ কাম আহিব যাৰ ল'ৰা-ছোৱালী আছে তেওঁলোকৰ কাৰণেটো বহুত ইম্পৰ্টেন্ট ভিডিঅ' হয় যি হয়তো মোৰ নিজৰে এটা ল'ৰা আছে 4 বছৰীয়া 4 বছৰ হোৱা নাই হ'ব আৰু 20 তাৰিখে সো মই এটা কথা ক'ব বিচাৰিছো মোৰ প্ৰেগনেন্সি টাইমতে মোক থাইৰয়ডে পাইছিলে আৰু আপোনালোকে জানেই যে থাইৰয়ড থকা মানে ল'ৰাৰ আইকিউ যেটো ব্ৰেইন ডাল হয় সো মোৰ এনেকুৱা এটা সিচুৱেশন হৈছিল মোৰ থাইৰয়ড 11 পইণ্ট কিমান আছিলে ডক্টৰে 11.78 নে কিমান কিবা তেনেকুৱা আছিলে সো ডক্টৰে মোক কৈছে গুটে জীৱন ঔষধ খাব লাগিব আৰু তোমাৰ ল'ৰাৰ ব্ৰেইন ডেভেলপমেন্ট ভাল নহব আৰু চাইলো আমি ঔষধ খাই কমে যদিটো ঠিকে আছে যদি নহয় মই তোমাৰ এবৰ্শন কৰিব লাগিব কাৰণ এটা বেঙা ল'ৰা জন্ম দি পৃথিৱীত জুনে একোৱে নুবুজে জুনে যাৰ আইকিউৱে নাই তো যাৰ ব্ৰেইন ডাল হয় একচুয়ালি তো হেনেকুৱা এটা জন্ম দি তুমি কি কৰিবা সো মোক হে বুলি ক'লে সো ডক্টৰে সো মই কথাখিনি বহুত চিন্তা কৰিলো ভয়ে ভয়ে দিন গ'ল আৰু যেনতে অকমান থাইৰয়ডটো কন্ট্ৰলত আহি পেলাই মোৰ হে পৰ্যায়খিনি গ'ল ডেলিভাৰীৰ পৰ্যায়খিনি গ'ল পাৰ কৰিলো মই হেয়া কিন্তু এই ভয়টো যে মোৰ ল'ৰাৰ ব্ৰেইনটো কি হ'ব এইটো মোক ভিতৰি খুলি খাইছিলে সো মই স্পেশাল থ্যাঙ্কস যোনজন তেজপুৰৰ চাইল্ড ডক্টৰ MC পূজাৰীক দিম তেখেতে মোৰ ডেলিভাৰী সময়ত আছিল বেবি ডক্টৰ তেখেতে আৰু মই তেখেতক গোটেইখিনি কথা ক'লো মোৰ প্ৰবলেমৰ কথা আৰু ঘৰতেটো আৰু ব্ৰেষ্ট ফিডিঙৰ থ্ৰুত ভাল বস্তু খাই মেলি পেলাই মইতো এইখিনি কৰিব লগাখিনি কৰিছোৱে তাৰ উপৰিও তেখেতে মোক এনেকুৱা এটা মানে বস্তু দিছে ঔষধ দিছে যেটো পোৱালিৰ ব্ৰেইন কাৰণে মানে বহুত ভাল আৰু মই হেতু আজি আপোনালোকৰ লগত দেখাব বিচাৰিম শেয়াৰ কৰিব বিচাৰিম যে মই মোৰ ল'ৰাক কি খুৱাও আৰু মানে শাৰ্প কোনো নকব যে হি এনেকুৱা এটা থাইৰয়ডৰ পেশেন্ট থকা মাকৰ ল'ৰা বুলি কোনেও নকব যে তাৰ ব্ৰেইনটো ডাল সো পঢ়াশুনা ক্ষেত্ৰতে হওক পটককে যিকোনো ক্ষেত্ৰত খেলা হওক বা কিবা হওক পটককে ক্যাচ কৰিব পাৰে বস্তু আৰু আপুনি কিবা এটা পটককে ৰিপ্লাই দিব পটককে মনত থাকে তাৰ মানে সেইখিনি মই এতিয়া টেনশন ফ্ৰী আৰু মই ৰেগুলাৰলি এদিনো মিছ নকৰাকে ঔষধটো ল'ৰাক দিও সো মই আপোনালোকক ৰিকমেন্ড কৰিম মই কোনো ডক্টৰ নহয় মই এজনী হাউসৱাইফ হয় আৰু লগতে এটা ল'ৰাৰ মাক যেটো মই এজনী মাতৃ হিচাপে কৈছো মই যিখিনি প্ৰবলেম ফেস কৰিছো মই নিবিচাৰো যাতে সেইখিনি বেলেগে মানে ফেস কৰক আৰু বহুতৰ টেনশন থাকে মোৰ ল'ৰাকে সুকা নহল কিয় নহল কি কথা আসলতে প্ৰপাৰ ব্ৰেইন ডেভেলপমেন্ট হে সৰু কালতে হয় আৰু সেই সময়তে ভাল সাপ্লিমেন্ট যদি আমি তাহাঁতক দিব পাৰো কাৰণ পোৱালিয়ে ভাল বস্তু নাখায় বহুত বস্তু নাখায় বহুত এনেকুৱা মানুহ থাকে যোনে এফৰ্ড কৰিব নোৱাৰে সো মই গম পাও যেকে ভাল বহুত বস্তু আছে আলমন্ড কাজু জাজুৰ পৰা আদি কৰি আৰু বহুত কিবা কিবি আছে কিন্তু খোৱাব সবে এফৰ্ড কৰিব নোৱাৰে কাৰণ বস্তুৰ দাম বহুত এটো আৰু মানে বাহাদুৰি মাৰা বা হেৰি কৰা কথা নহয় এটো সঁচা কথা আৰু সো আৰু পোৱালিয়ে ম্যাক্সিমাম বহুত বস্তু নাখায় সো এতিয়া এইবিলাক কথা মই ডক্টৰৰ লগত কৈছিলো সো তেখেতে মোৰ প্ৰবলেমটো ভাবি পেলাই মোক এটা সাপ্লিমেন্ট দিছিল আৰু সেই সাপ্লিমেন্টটো মই সৰুৰ পৰা মোৰ ল'ৰাক খুৱাই আছো সো মোৰ ল'ৰাৰ ব্ৰেইনটো ভগৱানৰ কৃপাত বহুত ভাল বহুত সুকা আৰু ইয়াতে মই কৈ দিও মোৰ থাইৰয়ডটো কমিল কেনেকৈ কমিল মই এইখিনি কথা আপোনাক জনাম কিন্তু আজিৰ ভিডিঅ'টোত মই সাপ্লিমেন্টটো দেখাব বিচাৰিম আপোনালোকক এইটো হৈছে এইটো উল্টা দেখা পাই আছে চাগে আপোনালোকে সাপ্লিমেন্টৰ নাম হ'ল DHA Plus Brain DHA Plus ইয়াত ব্ৰেইন বুলি উল্লেখ কৰি দিছে আৰু আপোনালোকেতো জানিবই যে DHA ব্ৰেইনৰ কাৰণে কিমান ইম্পৰ্টেন্ট হয়নে আৰু ইয়াত যিখিনি আপোনাৰ ইনগ্ৰেডিয়েন্টস আছে ভিটামিন D C A পৰা আদি কৰি ডোপোসা হেক্সাকনিক এসিড যেটো DHA হয় সো কিমান জিংক সালফেটৰ পৰা আদি কৰি বহুতখিনি বস্তু ইয়াত আছে যোনটো পোৱালিৰ হেলথৰ লগে লগে ভিজন আইসাইটৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট আজিকালি ল'ৰা-ছোৱালীয়ে মোবাইল টিভি বহুত চাই থাকে আপোনালোকে গম পায় এনকি মোৰ ল'ৰাও এডিক্টেড হয় সো এবিলাকৰ কাৰণে বহুত ইম্পৰ্টেন্ট যেতে তাহাঁতৰ ভিজনটো শাৰ্প হওক সো আৰু এই বস্তুটো আপোনালোকে মই ৰেকমেন্ড কৰিছো
পাৰ্চনেলি আৰু যাৰ সন্দেহ আছে আপুনি ডক্টৰক সুধিও এইটো খুৱাব পাৰে একো প্ৰব্লেম নাই অকল ভাইটামিন হয় এইটো খোৱালে একো প্ৰব্লেম নাই আপোনালোকৰ মোৰ ল'ৰাক মই খুৱাই আছোঁ বটলটো দেখাই দিছোঁ অৰেঞ্জ ফ্লেভাৰ হয় ইয়াৰ এইটো জাষ্ট এইটো ঢাকনি এক ঢাকনি মই খুৱাই দিওঁ যেতিয়া তেতিয়া খোৱালে হ'ল আৰু হয়তো গধূলি খোৱালে গধূলিলৈ খুৱাব আৰু ৰাতিপুৱা খোৱালে ৰাতিপুৱা খুৱাব কিবা এটা খাই খুৱাব মই কৈছোঁ আপুনি ভাল ৰিজাল্ট পাব আৰু এইটো ডক্টৰ প্ৰেছক্ৰাইব হয় ডক্টৰ MC পূজাৰীয়ে মোক ৰেকমেণ্ড কৰিছে মোৰ ল'ৰাৰ চাইল্ড ডক্টৰ হয় চাইল্ড স্পেচিয়েলিষ্ট হয় তেখেত তেজপুৰ হাতীপিলখানাত বহে চ' মই জন্মৰ পৰাই মোৰ ল'ৰা তেখেতৰ তাতে হেৰি কৰিছোঁ দেখাই মেলি আহোঁ আৰু বিশ্বাস কৰক মোৰ ল'ৰাৰ একো বেমাৰ আজাৰো নাই তেনেকৈ বহুত সি শ্বাৰ্প হয় বেমাৰ আজাৰো নাই আৰু ভগৱানৰ কৃপাত মই সেইটোৱে বিচাৰোঁ যাতে সকলোৰে হওক আৰু আগতে এইবোৰ কথা মই নিজৰ ওচৰ চুবুৰীয়া বা মোৰ ফ্ৰেণ্ড চাৰ্কেলতো মই এইবিলাক কথা শ্বেয়াৰ কৰিছিলোঁ আৰু যিহেতু মই এতিয়া ইউটিউব প্লেটফৰ্মত আহিছোঁ চ' মই ভাবোঁ এইটোতো চবেই জনা উচিত কিনো যায় চবেই জনা উচিত দামো বেছি নহয় মাত্ৰ 200 টকা নেকি আগতে 200 টকা আছিল এতিয়া 220 টকা হ'ল চ' এফৰ্ডেবল আৰু চবেই খুৱাব পাৰিব চবেই খুৱাব পাৰিব আৰু এইটো একো ডাঙৰ কথা নহয় 220 টকা ইটো খাওঁতেই যায় হয়নে নহয় তাৰ বাহিৰে যদি নিজৰ ল'ৰাটোৰ ব্ৰেইনটো চোকা হয় আৰু কি লাগিছে মই আকৌ কৈ দিওঁ ঔষধটোৰ নাম হ'ল ব্ৰেইন DHA প্লাছ আৰু চাব ফৰ হেল্ডি জিনিয়াছ বুলি লিখা আছে চ' মই এইটো আপোনালোকক ৰেকমেণ্ড কৰিম আৰু স্পেচিয়েলি মোৰ নিচিনা যোন অকলশৰীয়া ঘৰত বিয়া হৈছে চ' মই এনেকুৱা এখন ঘৰত বিয়া হৈছোঁ মোৰ শহুৰ শাহুৰ একেবাৰে বয়সস্থ বেমাৰী তেওঁলোকে পোৱালি চম্ভালিবই নোৱাৰে চ' মই ল'ৰাটো জন্ম হোৱাৰ পিছত কি কৰিম কি নাই তাতে পাইছিল থাইৰইড তাতে ডক্টৰে কৈছিল তেনেকৈ কথা মই বহুত টেনশ্যন লৈছিলোঁ আৰু মই সেইকাৰণে আপোনালোককো ৰেকমেণ্ড কৰিম যোন মাতৃ হয় নতুনকৈ মাতৃ হৈছে বা মাতৃ হ'ব লগা হৈ আছে মই ক'ম আপোনালোকে এজন চাইল্ড ডক্টৰ ৰাখিবই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে চ' তেতিয়া আপোনাৰ ল'ৰা ছোৱালী একো ধৰণৰ বেমাৰ আজাৰত নপৰে আৰু মই ক'ম আৰু মোৰ ল'ৰাৰ মই ইমিউনিটিও বহুত হাই আৰু এজন ডক্টৰে মোক এটা ইমিউনিটিৰ কাৰণে ঔষধ দিছে এনেকুৱা কৰোণাৰ চিটুৱেশ্যনত দেই কৰোণাৰ চিটুৱেশ্যনত মাজতে মানে যেতিয়া মোৰ সৰু দেউতা ঢুকাইছিল তেতিয়া অকণমান জানেই ব্ৰত খাটিব লগা হয় ইটো সিটো মেণ্টেলি আমি বহুত মানে ডাউন হৈ গৈছিলোঁ হোল ফেমিলি চ' সেই সময়তো ল'ৰাৰ খোৱা বোৱাও খেলি মেলি হৈছিল যিহেতু ব্ৰতত থাকিব লাগে ইটো সিটো চ' তেতিয়াহে আমাৰ ল'ৰাটো অকণমান বেমাৰ পৰিছিল খুব গৰম পৰিছিল সেই সময়ত তেতিয়া সেই গৰমত ল'ৰাটো অকণমান বেমাৰ পৰিছিল কৰোণাৰ টাইমত মই লৈ গৈছিলোঁ তেখেতে মোক ঘৰত মাতি মোৰ ল'ৰাৰ ট্ৰিটমেণ্ট কৰিছে আৰু তেতিয়া তেখেতে মোক কৈছে যে কৰোণাৰ পৰা বাচিবলৈ বা ইমিউনিটি হাই কৰিবলৈ তেখেতে মোক ভিটামিন এটা দিছিলে আৰু সেই ভিটামিনটো মই নিশ্চয় আপোনালোকক দেখাম বেলেগ এটি ব্লগত কেতিয়াবা ইমিউনিটিৰ কাৰণে কি খুৱাওঁ মই মোৰ ল'ৰাক বিশ্বাস কৰক মোৰ ল'ৰাৰ বেমাৰ আজাৰ একো নাই আৰু বহুত হেল্ডি চাইল্ডৰ বেমাৰ আজাৰ একো নাই যেনে মই তাৰ লগত এনেকৈ টকা পইচা খৰচা কৰিব লগাও নহয় চ' মই আপোনাক স্পেচিয়েলি ৰেকমেণ্ড কৰিম আৰু লগতে তেখেতে মোক পেডিয়াচিয়ৰ খুৱাব কৈছে মই চ' ল'ৰাটোক পেডিয়াচিয়ৰ খুৱাই থাকোঁ সেইটো খুব ভাল বুলি কৈছে তেখেতে মোক কৈছে পেডিয়াচিয়ৰ খুৱাই থাকিবা তুমি ল'ৰাক এইটো ভিটামিন খুৱাই থাকিবা চ' তেখেতৰ কথা মতেই মই কাম কৰোঁ আৰু হয়ো মই ভাল প্ৰমাণ পাইছোঁ চ' আপোনালোকক জনাইছোঁ এইটো খুৱাব লগতে পেডিয়াচিয়ৰ খুৱাব আৰু ভাল বস্তুটো যিমান পাৰে খুৱাবই আৰু সেইটোতো জনাই কথা চ' তাৰ বাহিৰেও ল'ৰা ছোৱালী ইটো নাখাওঁ সিটো নাখাওঁ সেইবিলাকতো থাকেই আৰু সেইকাৰণে মই কৈছোঁ যে ভাইটামিন এটাতো লাগে যাতে এক ঢাকনিতে যাতে চব পাই যায় হয় নাই বেলেঞ্চ ডায়েট কিন্তু সদায় মেইনটেইন কৰি খুওৱাটো পচিবল নহয় আমি বহুতে বেলেঞ্চ ডায়েট মেইনটেইন কৰি নাখাওঁ কিন্তু সেইটো একদম সঁচা কথা লিখিত কথা আৰু চ' সেইকাৰণে মই ভাবোঁ যে এটা ভাইটামিনৰ যদি বটল এটা ভিটামিন খাই পেলাই যদি গোটেইখিনি পোৱা যায় তেতিয়া প্ৰব্লেম কি আৰু তাৰ উপৰিও হেৰি হয় মই বিশ্বাস কৰক এই বটল কিমান শেষ কৰিছোঁ ঠিক নাই ল'ৰাৰ লগত এই বটলটো খুৱাই এইটো বটল আৰু পেডিয়াচিয়ৰ কিমান খুৱাইছোঁ মই ঠিক নাই লগতে কাজু আৰু আলমণ্ডছ মোৰ থাকেই এনি টাইম তাৰপিছত এইকেইটা মই বেছি খুৱাইছোঁ নাটছ জাতীয় বস্তু এইটো আৰু পেডিয়াচিয়ৰটো এইকেইটা থাকিবই মোৰ ফল মূলৰ ওপৰত মই ইমান গুৰুত্ব নিদিওঁ আনে বাপেকে নোখুৱাওঁ বুলি মই নকওঁ খুৱাওঁ কিন্তু মই ইমান ফল মূলৰ ওপৰতো গুৰুত্ব নিদিওঁ কাৰণ আজিকালি ঔষধ মৰা ভেজাল খাদ্য আৰু এইটো কাৰণে মই বৰ গুৰুত্ব নিদিওঁ মই নাটছ পেডিয়াচিয়ৰ এই ভিটামিনটো আৰু বাছ সিমানেই
এইকেইটাৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ কাজি মগু এইকেইটাৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ চ' ভগৱানে কিবা মোৰ ল'ৰাৰ ব্ৰেইন বহুত শ্বাৰ্প আৰু এবাৰ মই কৈছোঁ সি ইণ্টাৰভিউ দিছে স্কুলত সিলেক্টটো হৈ গৈছে আৰু মানে কনফিডেন্ট লেভেল তাৰ মানে যোনটো কনফিডেন্ট লেভেল চাব কি সুধিবা টিচাৰক মানে এনেকৈ সুধা তুমি যি সুধিবা মই তাকে ৰিপ্লাই দিম তাকে মই ক'ব পাৰিম তুমি যি সুধা তাৰ কনফিডেন্ট লেভেল মানে তেনেকুৱা টিচাৰে কিতাপৰ মাজৰ পৰা উল্টা পুল্টাকৈ তাক সুধিছে সি চব ৰিপ্লাই দিছে চব হেৰি কৰিছে কোনো ভয় খোৱা নাই ভয় সংকোচ বোলা বস্তু নাই ইমানে স্মাৰ্ট ইমানে সি জানে কথাটো ঘূৰাই ক'বলৈ জানে চ' আৰু কি লাগিছে এজনী আজিৰ যুগত মই ভাবোঁ এজন মাক বাপেকৰ কাৰণে সেইটোতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে যে নিজৰ ল'ৰাটো আজিৰ যুগত চলিব পৰা যে আমি কৰি তুলিছোঁ বা সি মোৰ ল'ৰাটো আজিৰ যুগত চলিব পৰা মই গম পাইছোঁ যে সি আজিৰ যুগত চলিব পাৰিব ইমানখিনি কেপেবিলিটি কৰিছোঁ মই আৰু ভগৱানৰ ওপৰত এটাই প্ৰাৰ্থনা কৰিম যাতে মই মোৰ ল'ৰাক ভাল মানুহ হিচাপে গঢ় দিব পাৰোঁ আৰু মই আপোনালোককো ৰিকুৱেষ্ট কৰিম যাতে মই যিখিনি কৰিছোঁ যি খুৱাইছোঁ সেইখিনি আপোনালোকেও নিজৰ চাইল্ডক খুৱাওক আৰু যাৰ সন্দেহ আছে আপুনি ডক্টৰক সুধিব পাৰে একো ডাঙৰ কথা নহয় তেখেতেও কৈয়ে দিব আপোনালোকক এইটো জাষ্ট এটা ভাইটামিন হয় চ' ইয়াত একো প্ৰব্লেম নাই আৰু তেতিয়াহ'লে মই আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ চ' ভিডিঅ'ত লগ পাম চ' আজিৰ কাৰণে ৰাখিছোঁ বাই বাই